ছুইজাৰলেণ্ডে নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ সৰু ৰিভলভাৰ। দাম শুনিলে আপোনাৰ চকু কপালত উঠিব। ব্ৰিটেইন আৰু আমেৰিকাই এই ৰিভলভাৰৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ওজন মাত্ৰ 20 গ্ৰাম। বিশ্বৰ আটাইতকৈ সৰু ৰিভলভাৰৰ ওজন এয়া। এনে কথা আপোনাৰ বাবে অবিশ্বাসনীয় হ'লেও এয়া একেবাৰেই সত্য। ই কোনো টয় ৰিভলভাৰ নহয়। গুলী ফুটালে মৃত্যু নিশ্চিত। এনেধৰণৰ আটাইতকৈ সৰু ৰিভলভাৰটোৱে এটা ছুইছ কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। ইয়াক সহজে হাতৰ তলুৱাত লুকাব পাৰি। এই ৰিভলভাৰৰ নাম C1SC। 5.5 চেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 1 চেণ্টিমিটাৰ বহল। কিন্তু ইয়াৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব। ৰিভলভাৰটোৰ মূল্য 5 লাখ টকা। ইয়াৰ আকাৰ ইমান সৰু যে ইয়াক যিকোনো ঠাইত সহজতে লুকাব পাৰি। সেইকাৰণে ব্ৰিটেইন আৰু আমেৰিকাই এই ৰিভলভাৰৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ৰিভলভাৰটো ছুইজাৰলেণ্ডে ঘড়ী আৰু গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। ৰিভলভাৰটোৰ ক্ষমতা কম, গতিকে ইয়াৰ গুলীবোৰৰ ফলত মৃত্যুৰ আশংকাও কম। কিন্তু নিৰ্মাণ প্ৰতিষ্ঠানটোৱে দাবী কৰে যে যদি ই মূৰৰ ওপৰৰ পৰিসৰত গুলী চালনা কৰে তেন্তে গুৰুতৰ আঘাতৰ আশংকা থাকে। গিনিছ ৰেকৰ্ড অনুসৰি ই হৈছে পৃথিৱীৰ আটাইতকৈ সৰু বন্দুক। নিউজ ডেস্ক ৰিপৰ্ট, আছাম এক্সপেনচিভ।